এয়া ইয়াত এতিয়া সকলোখিনিয়ে মানে ইয়াত উপস্থিত হ'ল ছাৰ বাইদেউ যিমান আছে ষ্টুডেণ্টৰ পৰা আদি কৰি তো এতিয়া আমাৰ পতাকাটো উত্তোলন কৰিব ওলাইছে ইয়াত দেখিবলৈ পাইছে আপোনালোকে ইয়াত পতাকা উত্তোলন কৰি আছে যিহেতু আমাৰ মহাবিদ্যালয়ত ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি পালন কৰিছে সেইকাৰণে গেটখন ইমান ধুনীয়াকৈ সজাইছে এতিয়া মই কলেজৰ ভিতৰত গৈ আছোঁ আৰু যাই ফেলে মই আপোনালোকক সকলোখিনি দেখুৱাই দিম মানে আমাৰ মানে আজি ৱাল মেগাজিনৰ উদ্বোধনী অনুষ্ঠান আছে তো আপোনালোকক মই দেখুৱাই আছোঁ তাৰে বাবে বহুত কাম আছে বহুত কিবা কিবি কৰিব আছে সেই কামখিনি কি আছে মই কৰি লওঁ তো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক Guys, welcome to my YouTube channel Parvin Vlog. আপোনালোক কেনে আছে নিশ্চয় আপোনালোক সকলো ভালে আছে তো ময়ো ভালে আছোঁ যেহেতু আজি আমাৰ বিদ্যালয়ৰ ৪৫তম সংখ্যক প্ৰতিষ্ঠা দিৱস আজি আমাৰ অনুষ্ঠান মানে বহুত ধৰণৰ কাৰ্যসূচী আছে তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে লাইক কমেণ্ট কৰি দিব আজি মই গোটেইখিনি বস্তু মই আপোনালোকক দেখুৱাই থাকিম সেইকাৰণে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই বহুত ভাল পাব তোক নাচাই দে ব্লগত অকল তাই চাব তাইৰ গোটেই মুখ চাব আমাৰ মানে মহান এগৰাকী ব্যক্তি আৰু তাই বেলুন গাঁঠি আছে চাব পাৰে চাওঁচোন আৰু এতিয়া আমাৰ মেগাজিনত মানে এইবোৰ লগাব এতিয়া বেলুন আৰু আমাৰ এইবোৰ মানে কি আৰু নকওঁ আৰু সকলোৱে ভাষা নাই কি ক'ম আৰু তো আপোনালোকে চাই আছে মোৰ মানে বিশেষ বান্ধৱীগৰাকীয়ে মানে বহুত কেইগৰাকী আছে আৰু তেওঁলোকে মানে মেগাজিনত মানে কি লগাই আছে বেলুন চাব পাৰে আপোনালোকে দেখিছে হাতে হাতে এটা বেলুন দেখাই দিয়া বেলুনবোৰ অঁ তিনিটা বেলুন লৈ আছে মানে মোৰ ভুল হৈ গ'ল कम हो गया 50 अगर कम हो जाएगा तो मैं दे दूंगी अपना बात लगा अपना लोग बोले फोटो केनेका লাগিছে ৰংগলীটো কমেন্ট কৰি জনাব এয়া বেলুন লগাই আছে এয়া আমাৰ বেলুন লগাই হ'ল এই ৰংগলী আঁকি আছে আও স্যার এয়া পারবিন আমার পারবিন নীলা তো লয়া পারবিন নীলা তো লয়া হাই গাইস সাকি তো জলন না স্যার পারবিন না নীলা তো মাঝে মাঝে সাকি তো জলন দি ছাড় তো লাইক কমেন্ট শেয়ার করে গোলা গোলা তো খা আমি ট্যাক্স পাচ্ছি না স্যার সাকি তো জলন এ আমার মেন এ একবার জ্বলালে না তই কি কয় এ Happy Richard is Thank you.
উপস্থিত আমাৰ মহাবিদ্যালয়ৰ প্ৰধান অধ্যক্ষ মহোদয়, লগতে মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু লগতে মোৰ সহপাঠী আৰু ভাইটি ভণ্টিসকল, আপোনালোক আটাইলৈকে আজি এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আজি আমাৰ শিক্ষা বিভাগৰ পৰা শিক্ষামন্ত্ৰী প্ৰাচীৰ পত্ৰিকাখন উদ্বোধন কৰিব আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় ছাৰে। Victoria লৈছে গোটেই ন এই পুৰণি বস্তুবিলাক ন ৰেডিঅ' পুৰণি টিভি আৰু এটিভি টিচিং